অসমীয়া জাতি অধোগতি এইজনী আমাৰ মৌমিতাই নহয়নে বাৰু? ধুনীয়া ধুনীয়া গাইছে, ধুনীয়া লাহি লিহ পিহিয়া, দেখিবলৈ মৰম লগা ন। পাগল হৈ গৈছে গোটেই অসমীয়া। মৌমিতা নহ'লে যেন অনুষ্ঠান নহ'বই। মৌমিতা অসমৰ বোৱাৰী বোলে। পাহৰি নাযাব জাত গোষ্ঠী বঙালী। ভাষা আন্দোলনৰ কথাবোৰ মনত পেলাই দিবলগীয়া বোধ কৰোঁ নাই। পাহৰি গ'ল নেকি? ভাষা বিৰোধ কৰা ইউ এক তৰিকাই নেকি বাৰু? বৰাক উপত্যকাত বঙালী ভাষাৰ ৰাজত্ব, বঙালীৰ ৰাজত্ব, বাংলাদেশীৰ ব্ৰহ্মপুত্ৰ উপত্যকাটো ঠায়ে ঠায়ে বঙালীৰ দপদপনি। মৌমিতা বঙালী অসমীয়া ভাষাক নাশ কৰা লিপহিয়া চেহেৰাটি লৈ গীতৰ মাধ্যমেৰে এনেধৰণে সাহিত্য সভা অনুষ্ঠানত জিলেলে গীত গাই অসমীয়া ভাষা সাহিত্যক উপলুঙা কৰাই এক কৌশল নহয় নেকি বাৰু? অসমীয়াই ক'ত পাবি? মাল অকণমান, গাহৰি অকণমান আৰু কিবা কিবি খাই শুই থাকা। কালেকশ্যন কৰা, অনুষ্ঠান পাতা, আৰে সিহঁতবিলাকতো ছিংগাৰ ন। পইচা দিলে য'তেই ত'তেই মাৰি থৈ আহিবগৈ। তাতে আকৌ এইখন অসম ন, বঙালী বাইদেউ। ক'ত গৈছে অসম? অসম ক'ত গৈছে? কি হৈছে ৰাইজ? আগতে বহুবাৰ কৈছোঁ, এইবোৰ যে অনুষ্ঠান পাতে, নাই ৰামো নাই, অযোধ্যাও নাই, সকলো শেষ। পইচা তুলিব, অনুষ্ঠান পাতিব, পকেট গৰম কৰিব। অনুষ্ঠান পতাৰ যি উদ্দেশ্য, মহানতা, সাহিত্য সভা হেন অনুষ্ঠান, যি অসমীয়া জাতিৰ মেৰুদণ্ড, এটা জাতিক জিলিকাই ৰাখিবলৈ যি পুষ্টি গোটায়, সেই সাহিত্য সভা অনুষ্ঠানত জিলেলে ৰাইজ ক'লৈ গৈছে? মানিছোঁ এক শ্ৰেণী বাৰু দৰ্শক আছে, আমাৰ ভৱিষ্যত প্ৰজন্ম। আজি হেলমেট লগাই ডেন্স কৰিছে, খালী গায়, এয়া বাৰু আছেই এক শ্ৰেণী পিশাচ। পিছে আয়োজক সমিতি, তোমালোকৰ মূৰত গোবৰ আছেনে হাগাগু আছে? তোমালোকেই চাগে মাতিছা ন তেওঁক, আৰু এয়া গান গাবলৈ তোমালোকে নাই দিয়া। কিন্তু তেওঁ গীত আৰম্ভ কৰোঁতে কিয় ষ্টপ নকৰিলা? সাহিত্য সভা অনুষ্ঠানত এয়া কি গীত গায়? আৰু তুমি গায়িকাগৰাকী, তোমাৰ বিবেক বুদ্ধি, আচলতে তোমালোকেতো সুবিধা বিচাৰিয়েই ফুৰা ন। অসমীয়া ভাষা সাহিত্য সংস্কৃতিক নাশ কৰিবলৈ বগা মিহমিহিয়া ছালখন লৈ আহি লিহপিহিয়া দেহাটি দেখুৱাই অসমীয়াৰ মাজত বিভ্ৰান্তি কৰি জঁপিয়াই জঁপিয়াই গীত গোৱাৰ তাইনো কি উৎপাত ঐ! অসমীয়া ভাষা সাহিত্য সংস্কৃতিক ধ্বংস কৰা সিও এক নতুন তৰিকা। নতুন অসম গঢ়োৱা হওক হিমন্ত বিশ্ব শৰ্মা মহোদয়, নতুন অসম গঢ়োৱা হওক। মজা কৰক ৰাইজ, মজা কৰক। ক'লৈ যাব? কংগ্ৰেছত ভোট দিলে মিয়াৰ উৎপাত, বিজেপিত ভোট দিলে হিন্দী বলয়া বিহাৰী মাৰোৱাৰী বঙালীৰ উৎপাত। শুদ্ধ ভাষাত যদি কওঁ,
মৰক তেটো কাটি মৰক আৰু কি কৰিব কেনি যাব একো ক'ব নোৱাৰোঁ বৰকৈ কিবা ক'লে ধৰি লৈ যাব ৰাখিছোঁ এনজয় কৰক